নমস্কাৰ, মই পিংকু আৰু আপোনালোকে চাই আছে মোৰ চেনেল হেল্পফুল আছাম। গতিকে আজি মই কেইটামান ইম্পৰ্টেণ্ট আপোনালোকক কথা ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। ইম্পৰ্টেণ্ট কথাটো হৈছে যে আমি ৰাতি যেতিয়া আন্ধাৰত মোবাইল ইউজ কৰোঁ তেতিয়া আমাৰ চকুত কিদৰে প্ৰভাৱ পৰে। আমি যেতিয়া মোবাইল লাগাতাৰ ইউজ কৰোঁ 2 ঘণ্টা 3 ঘণ্টা ৰাতি আন্ধাৰত, তেতিয়া আমাৰ প্ৰব্লেম এটা হয় যে আমাৰ কেতিয়াবা চকুটো খজুৱাবলৈ ধৰে, মাথাটো বিষাবলৈ ধৰে, তেনেকুৱা ধৰণৰ প্ৰব্লেম হয়। আৰু বিশেষকৈ মোবাইল বুলি নহয়, লেপটপ যেতিয়া আমি ইউজ কৰোঁ লেপটপতো সেইটো প্ৰব্লেমেই হয়। আমি যেতিয়া 3-4 ঘণ্টা আন্ধাৰত ইউজ কৰোঁ, যোনবিলাকে 15-10 মিনিট ইউজ কৰে সেইবিলাকৰ একো প্ৰব্লেম নহয়, কিন্তু যেতিয়া আমি 2-3 ঘণ্টা লাগাতাৰ ইউজ কৰোঁ গতিকে আমাৰ সেইবোৰ প্ৰব্লেম লাগাতাৰ হ'বলৈ ধৰে। চকুৰ আমাৰ ৰশ্মিটো কমি আহে, মাথা বিষাবলৈ ধৰে, মূৰটো গধুৰ লাগে, এনেকুৱা ধৰণৰ প্ৰব্লেম হয়। গতিকে আমি আন্ধাৰত যিমান পাৰে আপোনালোকে ইউজটো কম কৰিব, মোবাইল হওক বা লেপটপ হওক। আৰু যদি ইউজ কৰেও তাৰো উপায় আছে, মই আপোনালোকক ভিডিঅ'টোতে কৈ যাম। গতিকে আপোনালোকে যেতিয়া ৰাতি আন্ধাৰত মোবাইল বা লেপটপ ইউজ কৰে তেতিয়া আপোনালোকে নাইট মোডৰ কাৰণে বহুতো এপছ থাকে প্লে ষ্ট'ৰত। গতিকে আপোনালোকে সেইবোৰ ডাউনলোড কৰি ল'ব, অন কৰি ল'ব। গতিকে আপোনালোকে যেতিয়া ইণ্টাৰনেট ইউজ কৰে ৰাতি মোবাইল বা লেপটপত, তেতিয়া যোনটো ৱেব ব্ৰাউজাৰ থাকে তাৰ থিমটো ব্লেক কৰি ল'ব। আৰু লগতে যেতিয়া আপোনালোকে ইউটিউব চায়, ইউটিউবতো আপোনালোকে আজিকালি থিমটো ব্লেক কৰিব পাৰি। গতিকে নাইটত আপোনালোকে আন্ধাৰত ইউজ কৰোঁতে থিমটো ব্লেক কৰি ল'ব, তেতিয়া আপোনাৰ চকুত প্ৰভাৱটো খুব কমকৈ পৰিব। আৰু যিমান পাৰে ৰাতি আন্ধাৰত 10-15 মিনিট বা আধা ঘণ্টা ইউজ কৰিলে একো নহয়, কিন্তু আপোনালোকে 3-4 ঘণ্টা ৰেগুলাৰলি আপোনালোকে ইউজ নকৰিব, আপোনালোকৰ চকুটোৰ কাৰণেই ভাল। আৰু যদি আপোনালোকে লাগাতাৰ এনেকৈ 2-3 ঘণ্টাকৈ আন্ধাৰত ইউজ কৰি থাকে তেতিয়া আপোনালোকৰ কি হ'ব, আপোনালোকৰ চকুৰ ৰশ্মিবোৰ কমি আহিব, কমকৈ দেখিব, তেনেকুৱা ধৰণৰ প্ৰব্লেম আহি পৰে। গতিকে আপোনালোকে ইউজ কমকৈ কৰিব আন্ধাৰত। আৰু লগতে আপোনালোকে যেতিয়া মোবাইলটো ইউজ কৰে ৰাতি আন্ধাৰত, তেতিয়া আপোনালোকে ৱালপেপাৰখন মোবাইলৰ হালধীয়া কালাৰৰ কৰি ল'ব, তেতিয়া আপোনালোকৰ চকুত প্ৰভাৱটো অলপ কমকৈ পৰে। গতিকে মোৰ ক'বলগীয়া ইমানখিনি আছিল। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নপাহৰিব। লগতে যদি চেনেলটোত নতুনকৈ আহিছে আপুনি তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একদম নপাহৰিব। থেংক ইউ।